মোৰ M.D.Taalksৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হেঁপাহৰ ৰঙালী বিহু আহি আহি ঘৰ সোমাই গ'ল। গোটেই বছৰটোৰ কাৰণে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাও সকলক জনালোঁ। সকলোৰে দিনবোৰ ভালেৰে কুশলে যাওক তাৰেই কামনা কৰি আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই ভিডিঅ'টো বিশেষকৈ ঘৰখনলৈ কেইটামান কাম কৰি ইমান ধুনীয়া দিনবোৰ আমি আনিব পাৰোঁ তাকে কথাটো কম বুলি ভাবিছোঁ। প্ৰথম বহাগৰ দিনাখনে আমি কিছুমান উপায় কৰি নিজৰ ঘৰখনলৈ পজিটিভ এনাৰ্জি আনাত যথেষ্ট পৰিমাণে সহায় কৰিব। কি কাম কৰিলে আমাৰ তেনেকুৱা ভাল দিন আহে চাওঁ আহক। প্ৰথম বহাগৰ দিনা ৰাতিপুৱা সোনকালে উঠি প্ৰত্যেকেই যদি আমি উত্তৰ পূব কোণত চেনিকল গছৰ পুলি এটা লগাব পাৰোঁ তেন্তে বছৰটোৰ কাৰণে খুবেই ভাল। ঘৰখনৰ টকা পইচা আৰ্থিক অনাটন বেমাৰ আজাৰ নানান ধৰণৰ অসুবিধাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। গাঁৱৰ অঞ্চলত ৰোৱাৰ যথেষ্ট সুবিধা আছে। আহল বহল ঠাই থাকে, প্ৰত্যেক ঘৰৰে সন্মুখতো ঠাই থাকে। সেইকাৰণে কৈছোঁ উত্তৰ পূব কোণত যদি এটা আমি কলপুলি চেনি কলপুলি ৰুওঁ আমাৰ ঘৰখনত বৰ ভাল হয়, দিনবোৰ ভালেৰে যায়। আৰু যিবিলাকৰ ধৰক মহানগৰীত বা গাঁও চহৰ অঞ্চলত ঠাই কম থাকে তেওঁলোকে টাবত হ'লেও যাতে এটা চেনি কলপুলি ৰুৱে, এইটো খুব ভাল। প্ৰত্যেকেই মনত ৰখা উচিত। এনেকুৱা কাম কৰি চাওকচোন। নিজৰ ঘৰখনৰ কাৰণে কিয় কৰিব নোৱাৰিম আমি? সকলোৱে নিজৰ ঘৰখনৰ কাৰণে কিবা নহয় কিবা ত্যাগ কৰিবই লাগিব। আমি এইকণ কষ্ট কৰি আহকচোন আমাৰ ঘৰখনৰ উন্নতিৰ কাম কৰোঁ। যিবিলাকৰ ছাদত সুবিধা আছে ছাদতেই ৰুব, যিবিলাকৰ ভাড়া ঘৰত থাকে তেওঁলোকে টাবত হ'লেও ৰুব, আৰু গাঁৱত বা মাটি থাকিলেতো কথাই নাই, তেওঁলোকে সুন্দৰকৈ চেনি কলপুলি একোটাকৈ ৰুলে ভাল হয়। তাৰপিছত সেই চেনি কলজোপাৰ ওচৰতে আমি এটা কলা তুলসীৰ পুলি ৰুব লাগে। কলা তুলসী হৈছে বিষ্ণুৰ বাসস্থান। বিষ্ণুৱে আমাৰ ঘৰখনত আশীৰ্বাদ দি থাকিব, তেতিয়াহ'লে আমাৰ সতি সন্ততিৰ ভালেৰে যাব দিনবোৰ। যিবিলাকে পঢ়ি আছে পঢ়াত ভাল হ'ব, চাকৰি বাকৰি ব্যৱসায় বাণিজ্যত ঘৰৰ মুখিয়ালজনৰ আয় ইনকাম ভাল হৈ আহিব। ৰুৱকচোন এটাকৈ হ'লেও কলপুলি আৰু কলা তুলসীৰ গছ। তাৰপিছত আহিল মাছক আমি যিমান পাৰোঁ আমি আহাৰ খুৱাব লাগে। পুখুৰী থাকিলে ভাল, আৰু যিবিলাকৰ পুখুৰী নাই আজিকালি সুন্দৰকৈ টাব কিনিব পায়, সৰু সৰু টাব কিনিব পায় মাছৰ টাব। সেই টাবতকে আমি যদি মাছক আহাৰ দিওঁ, কিন্তু এটা কথা মনত ৰাখিব, আহাৰত যাতে আমি মাছক আমি যিকণ আহাৰ বা খাদ্য খাবলৈ দিওঁ তাত যাতে অকণমান হালধি গুড়ি মিহলাই দিওঁ। এনেকুৱা কৰি চাওকচোন, নিশ্চয় আমাৰ ঘৰখনলৈ পজিটিভ বাৰ্তা আহিবই। এইটো একদম নিশ্চিত। 1 বছৰ পাৰ হ'বই নালাগে, ইয়াৰ প্ৰমাণ আমি নিজেই পাম, আৰু এইটো সাংঘাতিক প্ৰামাণিক কথা। কৰি চাওকচোন। ভিডিঅ'টো মোৰ ইমানখিনি আছিল। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।